নমস্কাৰ নগৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমাৰ ছোৱালীৰ বাৰ্থডে আছে। বাৰ্থডে আছে নেকি তোমাৰ? কি কৰিবা? কেক কাটিবা? কাক মাতিবা? হয় নেকি? ঠিক আছে। আপোনালোকে চোৱা, আজি তোমাৰ বাৰ্থডে আছে নেকি? হেপী বাৰ্থডে দেই। কেক কাটিবা না? কাটিবা? ঠিক আছে। এতিয়া মুখ ধুব লাগিব, চাহ খাব লাগিব দেই। হ'বনে? কি কৰি আছা তুমি? বেলুন দিলা নেকি? কিয় কাৰণে? বেলুন ক'ত দিলা চাওঁ? অ' ই বেলুন এইকেইটাকে আহিলা নেকি? বেলুন এইকেইটাকে আহিলা নেকি? হা? এইকেইটাকে আহিলা নেকি? বেলুন এইকেইটাকে আহিলা নেকি? তোমাক কি আছে আজি? বাৰ্থডে আছে। কাকাক মাতিছা? চবকে মাতিবা? কওক বোলে বেলুন আহিলে, বেলুন হৈ গ'ল। এতিয়া যাব লাগিব কেক আনিবলৈ যাব লাগে। কেক আনিবলৈ যাওঁ, কেক আনি পেলাই তাৰপাছত কেক আনিলে নাই? কেক আনিলে? ক'ত থৈছে কেক? ফ্ৰিজত থৈছে। কেক কাটিবা নাই? কেক কাটিবা বোলে। অলপমান পিছত কেক কাটিম আৰু এতিয়া নাই হোৱা নাই, মই অলপ দেৰি পিছত কাটিম আৰু চাই থাকিব ভিডিঅ'টো। আজি কি নাতিনী, আজি কি বাৰ্থডে নি? কি আছে বাৰ্থডে স্পেচিয়েল কি আছে? অকল মিঠাই নি? এইটো কি চিঙৰা এটা থৈ দিছে। নামকে কোৱা অলপ। কি ভাতৰ লগত মাছ? ভাতৰ লগত মাছ। ভাতৰ লগত মাছ আছে। অ' কি হৈছে? কি লিপষ্টিক লগাবা নি? লিপষ্টিক এতিয়া নহয়, দাদা আহি লওক, গীত দাদা পেহী আহি লওক, হয় না? পেহীহঁত আহি লওক, পেহী আহি লওক। পেহী অহাৰ পিছত আমি কি হয় লিপষ্টিক লওঁ, কি ল'ম আৰু ল'ম নাই, হয় নাই? অঁ আমি নিজে ল'ম। চাওঁ পেহী আহিলে ল'ম, হয় নাই? আহিলে ল'ম নাই? উৎপাত কৰিবা নেকি? অ' গীত দাদা আহি গ'ল, পেহী আহি গ'ল, পেহা আহি গ'ল। হা? অ' গীত দাদা আহিলা নেকি? আহিলে গীত দাদা? গীত দাদা আহিলে? হেপী বাৰ্থডে আছে। অঁ হেলমেট খুলিব নাজানো? কেলৈ পিন্ধিছিলি? পেহীয়ে নাজানে হেলমেট পিন্ধিব। হেলমেটত পিন্ধিলে খুলিব জানিব লাগিব। অ' আহিলা নেকি? এই তোলে কালো আহি গ'ল। কাক খুৱাবি? প্ৰথমে কাক? অকণমান দে। নিজে খাই দিবি। তাই হাতত দি দিছে, তাই খুৱাই দিব, তোমাক খুৱাই দিব। আইতাক খুৱাই দিয়া। মাটি খুৱাই দিয়া। ইয়াৰ পৰা হাতি এনেকৈ লৈ পেলাই খুৱাই দিয়া। গীত দাদাক খুৱাই দিয়া। গীত দাদাক খুৱাই দিলে হ'ব। গীত দাদাক খুৱাই দিয়া, তুমি খোৱা সেইটো উলিয়াই পেলাই। খুৱাই দিয়া। এখন গীত দাদাক খুৱাই দিয়া। ময়ো খাওঁ। খা, এখন খুৱাই দিয়া।
এখনতে দিয়া হ'ব আইতাক মাতা পিছত খাবি তুমি তাৰপিছত আমিও অলপ পাম আমাৰ ধুনে যে প্ৰথমে নিজেহে খাই লৈ কাকো খুৱাবলৈ তাৰ হেৰি নাই হৈ গ'ল কেক কাটিং হৈ গ'ল কেকি কাটিং হৈ গ'ল এতিয়া যাত্ৰা আৰম্ভ কিটচেনৰ ফালে কিটচেনত কি বনাব মাছৰ এটা জোল বনাম আৰু একো নাই স্পেচিয়েল ইমান তো আপোনালোকে চাই থাকিব ভিডিঅ'টো বন্ধুসকল ছোৱালীজনী আজি আমাৰ ছোৱালীজনীৰ জন্মদিন আমি সৰু সুৰাকৈ উদযাপন কৰা হ'ল সৰুকৈ পালন কৰা হ'ল কিয়নো আমাৰ বংশতে অকণমান মানে দাদা এজনৰ ছোৱালী এগৰাকী জন্ম হ'ল কালি গতিকে সৰু সুৰাকৈ নিয়মমতে আমি নিয়ম এটা কৰিলোঁ তো আপোনালোকে ভিডিঅ'টো চাই ভাল হ'ব বুলি আশা ৰাখিলোঁ আৰু ছোৱালীজনী জীৱনত আগবঢ়াই যোৱাত ভাল কিবা এটা ভালকৈ আগবঢ়াই যোৱাত যেন আপোনালোকে আশীৰ্বাদ কৰে তাৰ কামনাৰে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ